फ्रेंड्स, आज मैं कफि बनाबले लाइसु। यार बारे मैं 10 टकिया पेकेटर कफि पेकेट एटा লৈ লৈছো। या मैं 3 চামুচ চেনি দিম ইয়াতে। এনেদৰে মই 3 চামুচ চেনি দি দিম। ইয়াতে মই এতিয়া অকমান গাখীৰ দিম। অকনমান গাখীৰ দি দিছো। 3 চামুচ মানে গাখীৰ দি দিছো। এতিয়া মই এখিনি মিক্স কৰিম। मैं धुनियाके এটা মিশ্ৰণ তৈয়াৰ কৰিলো। যেতিয়ালৈকে লাম্পছ নাহে তেতিয়ালৈকে এনেদৰে মিক্স কৰি থাকিব লাগে। এয়া মোৰ হৈ গৈছে। এয়া মই 1.5 গিলাচ গাখীৰ লৈছো আৰু এয়া আধা গিলাচ পানী লৈছো। 4 কাপ কফি তৈয়াৰ কৰিবৰ কাৰণে এনেদৰে মই গাখীৰখিনি গৰম কৰি লৈছো। পুনৰ মই গেছটো অন কৰি দিছো আৰু গাখীৰখিনি বহাই দিছো। গাখীৰ আৰু পানী মিশ্ৰণখিনি এতিয়া মই কফিখিনি ইয়াতে দি দিম। এয়া মই এনেদৰে দি দিছো। আকৌ চেনি দি দিছো। তেতিয়া মই 3 চামুচ দিছিলো, আকৌ 2 চামুচ দি এনেদৰে ভালদৰে লাৰি দিছো। এয়া মোৰ কফিখিনি ৰেডি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ কফি কাপ ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।